আৰু বগৰী আচাৰ বনাবলৈ মই ধুনীয়াকৈ বগৰীখিনি ৰেডি কৰি লৈছোঁ আৰু এইখিনি যে ফালি লৈছোঁ ইয়াৰ মানে ভিতৰৰ বিজলুৱা অংশটো নাইকিয়া হ'বৰ কাৰণে ইয়াত কোনো নমস্কাৰ সকলোকে শুভা অনু ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বগৰী আচাৰ কাৰণে আৰু বগৰী আচাৰ কাৰণে মই এইখিনি কিনি আনিছোঁ বগৰী বজাৰৰ পৰা আৰু মই কিনি আনিছোঁ 4 কিলো আৰু বগৰীখিনি কেঁচাই আছে আপোনালোকে দেখিছে আৰু এই বগৰীখিনি মই এতিয়া ভালদৰে ধুই ল'ম আৰু মই বগৰী আচাৰনো কেনেকৈ বনাওঁ সেইখিনি মই আপোনালোকক দেখাওঁ সকলোৱে বনোৱা ষ্টাইল বেলেগ বেলেগ হয় আৰু মোৰো বনোৱা ষ্টাইলটো নিশ্চয় বেলেগতকৈ অলপ বেলেগ হ'ব আৰু মই যেনেধৰণে বনাওঁ সেইটোকে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু বগৰীখিনি মই ধুনীয়াকৈ পলিথিনৰ পৰা উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পিছত এই বগৰী যে ঠাৰিটো যে ধুনীয়াকৈ ঠাৰিটো এৰাই দিছোঁ আৰু বগৰীটো সুন্দৰকৈ ফালি দিছোঁ দেখিছেনে এনেকৈ মই অলপ ফালি দিছোঁ এনেকৈ টিপি দিলে যাতে ফাটি যায় তেনেকুৱা ধৰণে পকাবিলাক এনেও টিপি দিলে ফাটি যায় আৰু যিবিলাক কেঁচা সেইবিলাকতো অলপ বেলেগ ধৰণে কৰিব লাগে আৰু আপোনালোকে চাবনে মোৰ হেল্পাৰ কৰা মানুহজনী মোক হেল্প কৰা মানুহজনী হৈছে এইজনী তাইক বোলে মই যদি নেদেখাওঁ নহয় তাই মোক বোলে হেল্প আৰু এইপিনে আহিলোঁ কেঁচা বগৰী যদি হয় নহয় এনেধৰণে ফালি দিব পাৰে আপোনালোকে চাওকচোন মই কেনেকৈ ফালিছোঁ আপোনালোকক দেখাইছোঁৱে আৰু এই বগৰীখিনি মই এতিয়া ধুবৰ কাৰণে লৈছোঁ আৰু মই পানী দি কিনি এই বগৰীখিনি মই ভালদৰে 2-3 বাৰ ধুই ল'ম মই আপোনালোকক শ্বৰ্টকৈ দেখাইছোঁ আৰু এই বগৰীখিনি মই নিমখ দি পিনি কমেও 2 ঘণ্টামান মই ভিজাই ৰাখিছোঁ মই আৰু ভিজাই ৰখাৰ পিছত এইখিনি চাওকচোন মই খুব ধুনীয়াকৈ ধুই লৈছোঁ পানীটো চাফা হোৱালৈকে মই ধুই লৈছোঁ আৰু এই বগৰীখিনি মই পানীৰ পৰা সুন্দৰকৈ উঠাই লৈছোঁ যিহেতু আমি আচাৰ বনাম ন তাৰ কাৰণে বগৰীখিনি খুব চাফা হ'লে ভাল আৰু তাৰ কাৰণে মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ আৰু মই এই ৰ'দত দিয়া আপোনালোকক দেখাইছোঁ আজি সৈতে 3 দিন হৈছে এইখিনি বগৰীখিনি ৰ'দত দিয়া আৰু বগৰীখিনি টোটেল 4 দিন শুকাই লৈছোঁ আপোনালোকে 4 দিন বগৰী আচাৰ বনাবলৈ মই ধুনীয়াকৈ বগৰীখিনি ৰেডি কৰি লৈছোঁ আৰু এইখিনি যে ফালি লৈছোঁ ইয়াৰ মানে ভিতৰৰ বিজলুৱা অংশটো নাইকিয়া হ'বৰ কাৰণে ইয়াত কোনো ধৰণৰ বিজলুৱা নাই চাওকচোন বিজলুৱা ভাৱ নাই খুব সুন্দৰ হয় এনেধৰণে কৰি ল'ব আপোনালোকে আৰু মই ইয়াৰ আগৰ প্ৰচেছটো দেখাইছোঁ আপোনালোকক কেনেধৰণে কৰিব লাগে এইটো মন কৰিবচোন যদি কেমেৰা ফ'কাছ কৰিব পাৰিছে চাওক অকণো বিজলুৱা ভাৱ নাই এইখিনি ধুনীয়াকৈ 1 কিলো ইয়াত আছে 1 কিলো বগৰী 1 কিলো বগৰী আনি পিনি ধুনীয়াকৈ ধুই শুকুৱাই লৈছোঁ আৰু এইপিনে লৈছোঁ মোৰ বগা সৰিয়হ 4 চামুচ আপোনালোকে পাৰিলে ক'লা সৰিয়হ দিব পাৰে যিহেতু মোৰ ওচৰত নাই আৰু এইপিনে লৈছোঁ মই পাঁচফোৰণ 2 চামুচ জিৰা 1 চামুচ ধনিয়া 1 চামুচ আৰু এইপিনে লৈছোঁ চকগুটি 1 চামুচতকৈ অলপ বেছি হ'ব আৰু এজৱাইন লৈছোঁ মোৰ সম্পূৰ্ণ 1 চামুচ লোৱা নাই আধা চামুচ লৈছোঁ আৰু এইপিনে লৈছোঁ মই জালুক 2 চামুচ আৰু এইপিনে লৈছোঁ শুকান জলকীয়া 10টাৰ পৰা 15টা মানৰ ভিতৰত আছে আপোনালোকে জালুক ল'ব পাৰে তেতিয়া খুব ভাল হয় খাবলৈ এই মিঠা জ্বলা অকণমান টেঙাৰ এই আচাৰখন আৰু এইপিনে মই পাঁচফোৰণ 2টা ভাগ কৰিম তাৰ কাৰণে মই 2 চামুচ লৈছোঁ এটা ফোৰণ দিবৰ কাৰণে লৈছোঁ আৰু এটা মই মছলা বুলি এড কৰিম তাৰ কাৰণে লৈছোঁ আৰু যিহেতু মিঠা জ্বলা টেঙাৰ টাইপত মই আচাৰখন বনাম যিহেতু টেঙাটো নাথাকে বাৰু মিঠা জ্বলা টাইপত মই আচাৰখন বনাম তাৰ কাৰণে লাগিব মেইন বস্তুটো হৈছে গুড় আৰু গুড় লৈছোঁ এই গুড়টো অকণমান ৰঙচুৱা তেনেকুৱা টাইপৰ ল'ব তেতিয়া আচাৰখন দেখিবলৈ কালাৰটো খুব ভাল হয় বগাৰ গুড়টো নল'ব আপোনালোকে পাৰিলে আৰু গুড় লৈছোঁ মই 1 পোৱাতকৈ অলপ বেছি আৰু আধা কিলোতকৈ অলপ কম লৈছোঁ যিহেতু মোৰ বগৰী হৈছে 1 কিলো তাৰ কাৰণে মই এইটো মেজাৰমেণ্ট মিলাই লৈছোঁ আপোনালোকে তেনেকৈ মিলাই পিনি গুড়খিনি সেইটো অনুমানৰ ল'ব এইপিনে মই এখন কেৰাহী পাতি লৈছোঁ ইয়াতে দিছোঁ অকণমান তেল মিঠাতেল দিছোঁ ইয়াতে মই খুব বেছিও দিয়া নাই আপোনালোকে দেখিছে আৰু আনপিনে মই কেৰাহীটো লৈছোঁ তেলখিনি গৰম হোৱালৈকে কেৰাহীটো লৈছোঁ শুকান জলকীয়া আৰু জালুক এইখিনি গোটেই মছলাখিনি মই ইয়াতে দি দিম আৰু এই মছলাখিনি একদম ল' ফ্লেমত মই কমেও 2 মিনিটমান ভাজিম 1.5 মিনিটৰ আৰু 2 মিনিটৰ ভিতৰত ভাজিম যিহেতু ইয়াৰ মানে ধুনীয়া এটা গোন্ধ অহালৈকে ভাজিম বেছি যদি ভাজে নহয় অকণমান তিতা হ'ব পাৰে তাৰ কাৰণে বেছি নাভাজিব আৰু এইখিনি মই সুন্দৰকৈ ভাজি লৈছোঁ আপোনালোকক দেখাইছোঁৱে আৰু মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু মই এই মছলাখিনি ধুনীয়াকৈ নমাই ল'ম আৰু ঠাণ্ডা হ'বলৈ ৰাখি দিম এইখিনি ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ সেই একেখন কেৰাহীতে মই সৰিয়হখিনিকো দি লৈছোঁ ইয়াতে মই ভাজি লৈছোঁ আৰু সৰিয়হখিনিকো খুব বেছি ক'লা হোৱালৈকে নাভাজোঁ এটাৰ যাতে ইয়াৰ গৰম হৈ পিনি সৰিয়হখিনি অকণমান 1-2টা ফুটে তেনেকুৱা টাইমতে নমাই দিম কাৰণ বেছি ভাজিলেও সৰিয়হখিনিও তিতা হ'ব পাৰে আৰু মছলাখিনি ঠাণ্ডা হৈ গৈছে তাৰ কাৰণে আৰু মই মিক্সাৰ জাৰটো লৈছোঁ আৰু ইয়াতে মই দি দিছোঁ গোটেই মছলাখিনি আৰু শুকান জলকীয়াখিনি যিহেতু শুকান জলকীয়া আৰু জালুক দিলে এটা ইয়াৰ পৰা ধুনীয়া এটা জ্বলা টাইপৰ ফ্লেভাৰ এটা ওলাব আৰু খুব বেছিও জ্বলা নহয় বাৰু আৰু সেইকাৰণে মই মছলাখিনিৰ লগতে এড কৰি দিছোঁ জলকীয়া
আৰু জালুকখিনি আৰু মছলাখিনি মই গুড়া কৰি লৈছোঁ চাইছেনে আপোনালোকে বাৰু মছলাখিনি খুব মিহি কৰা নাই অকণমান দানা দানা টাইপত তেনেকৈ ৰাখিছোঁ আপোনালোকে বোধ কৰোঁ ভিডিঅ'টো চাই মন কৰিব পাৰিছে আৰু ইয়াতে মই সৰিয়হখিনিকো পিচি ল'ম আৰু এইখিনিও খুব বেছি এটা মিহি কৰা নাই সৰিয়হখিনিও আৰু মই আপোনালোকে ধৰিব পাৰিছে বোধ কৰোঁ আৰু এইপিনে মই ধুনীয়াকৈ গোটেই বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু এইপিনে মই যিহেতু তেলখিনি গৰম হ'বলৈ দি ৰাখিছিলোঁ আৰু এই তেলতে শুকান জলকীয়াকেইটা দি দিছোঁ আৰু ইয়াতে দি দিছোঁ মই পাঁচফোৰণ আৰু এতিয়া মই পাঁচফোৰণখিনি ভালদৰে ফুটিবলৈ দিছোঁ আৰু এই পাঁচফোৰণখিনি ফুটাৰ পিছতে মই ইয়াতে দি দিম গুড়খিনি আৰু আপোনালোকে মন কৰিব ভালদৰে গেছৰ ফ্লেমটো কম কৰি ল'ব যিহেতু ল' কৰি ল'ব যিহেতু গুড়খিনি জ্বলি যোৱা সম্ভাৱনা থাকে আৰু গুড়খিনি দিয়াৰ পিছত আপোনালোকে যাতে তলত লাগি নধৰে তাৰ কাৰণে ভালদৰে লৰাই থাকিব নহ'লে তলত লাগি যোৱা চান্স থাকে আৰু এইখিনি মই যেনেধৰণে লৰাইছোঁ আপোনালোকে এনেধৰণে কৰিবচোন তেতিয়া তলত লাগি নধৰে আৰু এইখিনি গুড়খিনি ভালদৰে গলি গৈছে আৰু তেনেকুৱা টাইমতে মই ইয়াতে দিছোঁ পানী আৰু এইখিনি পানীখিনি দি পিনি মই এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ যিহেতু মই পানী দিছোঁ আৰু এতিয়া মই হাই কৰি দিলোঁ আৰু হাই কৰি দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহিব গুড়খিনিত পানী দিয়াৰ লগে লগে ইমান সুন্দৰকৈ ফুলি আহিব আৰু এই পানীখিনি যে ধুনীয়াকৈ যাতে ফেন উঠি আহিছে যে এই ফেনখিনি কমি পিনি গুড়খিনি ডাঠ হোৱালৈকে ইয়াক মই লৰাই থাকিম আৰু সুন্দৰকৈ এনেধৰণে ভাজি থাকিম আৰু পাৰিলে ঘনাই ঘনাই লৰাই থাকিব কাৰণ যদি নলৰাই নহয় তলত লাগি যোৱা চান্স থাকে আৰু এইখিনি সুন্দৰকৈ এনেকৈ লৰাই থাকিম মই যেনেধৰণে দেখাইছোঁ আপোনালোকে এনেধৰণে লৰাই থাকিব আৰু ইয়াৰ কালাৰটো ধুনীয়াকৈ চেঞ্জ হৈ গৈছে দেখিছেনে বাৰু আৰু মই ইয়াতে এতিয়া দি দিম এইখিনি ভাজি ৰখা মছলাখিনি আৰু ইয়াতে দি দিম মই ভাজি পিনি গুড়া কৰি ৰখা সৰিয়হ গুড়াখিনি আৰু এইখিনি দি পিনি মই এতিয়া ভালদৰে লৰাব লাগিব যিহেতু এতিয়া গুড়খিনিও অকণমান ডাঠ হৈ গৈছে আৰু এতিয়া মছলাখিনিও দিছোঁ আৰু ডাঠ হ'ব তাৰ কাৰণে আৰু এতিয়া গেছৰ ফ্লেমটো পাৰিলে ল' টু মিডিয়ামত ৰাখিছোঁ মই ল' টু মিডিয়ামত ৰাখিছোঁ আৰু এইখিনি মই ভালদৰে লৰাই থাকিম এতিয়া আৰু মছলাখিনি দিয়াৰ পিছত মই খুব বেছি টাইমো ভাজি নাথাকোঁ যিহেতু ল'লোঁ এতিয়া আকৌ গেছৰ ফ্লেমটো আৰু মই 1 মিনিট 1.5 মিনিটমানৰ ভিতৰতে ভাজিম কাৰণ মছলাখিনি এনেও অলৰেডি ভাজি থৈ আছে আৰু ইয়াতে দি দিছোঁ মই নিমখ আৰু যিহেতু মই বগৰীখিনি নিমখ পানীত 2 ঘণ্টামান ভিজাই ৰখা আছিলে সেইটো কাৰণে বগৰীখিনিত অলপ নিমখ আছে সেইটো অনুমানত মই নিমখটো দিছোঁ আপোনালোকে তেনেকৈ মিলাই ল'ব আৰু ইয়াতে মই দি দিছোঁ কালাৰটো ভাল আহিবৰ কাৰণে হালধি আৰু ৰেড চিলি পাউডাৰ মই খুব বেছি ব্যৱহাৰ কৰা নাই অকণমান ব্যৱহাৰ কৰিছোঁ যাতে কালাৰটো ভাল আহে যদি ৰেড চিলি পাউডাৰ আৰু হালধিটো আৰু অকণমান বেছি দিয়া হয় নহয় কালাৰটো আৰু আহিব খুব ভালকৈ আৰু মই ইয়াতে দি দিম বগৰীখিনি আৰু বগৰীখিনি দি পিনি মই ল' ফ্লেমতে খুব ভালদৰে লৰাম যিহেতু এতিয়া বেছিকৈ তলত লাগি যোৱাৰ সম্ভাৱনা থাকে মানে গোটেই গুড়খিনি যিহেতু মছলা দিয়াৰ পিছত খুব ডাঠ হৈ গৈছে যে সেইকাৰণে ল'ত ৰাখি মই ধুনীয়াকৈ এতিয়া মিক্স কৰি পিনি লৰাই থাকিম যিমান পাৰে সিমান লৰাব তেতিয়া বগৰীবিলাকৰ ভিতৰত মছলাখিনি ভালদৰে সোমাই যাব এইখিনি গুড় আৰু মছলাখিনি ভালদৰে সোমাব তাৰ কাৰণে মই এনেকৈ ল' ফ্লেমতে মই কমেও 5 মিনিটমান ভাজিম এটা ধুনীয়া টেক্সচাৰ নহালৈকে মই ভাজি থাকিম 5 মিনিটমান আৰু খুব লৰাই থাকিম যিহেতু যিমান লৰাব সিমান ভালদৰে বগৰীত মানে মছলাখিনি সোমাই যায় পিছততো ইমান ভালদৰে লৰোৱা মিক্স কৰা নহয় ন সেইকাৰণে মিক্স কৰি দিছোঁ এতিয়া খুব ধুনীয়াকৈ মিক্স কৰি দিছোঁ মই আপোনালোকক দেখাইছোঁ মই কেনেধৰণে মিক্স কৰিছোঁ মই এনেধৰণে 5 মিনিটমান কৰিছোঁ আৰু 5 মিনিট মিক্স কৰাৰ পিছত চাওকচোন কি ধুনীয়া এটা টেক্সচাৰ আহিছেনে এনেধৰণে হ'লে তেতিয়া মানে ইয়াৰ যিখিনি গুড় আৰু মছলাখিনি বগৰীত ধুনীয়াকৈ লাগি ধৰে আৰু ইয়াত কোনো ধৰণৰ পানী ভাৱ বা হেৰি নাই আৰু এইখিনি আচাৰখিনি মই এটা পাত্ৰত ৰাখি দিছোঁ চাওকচোন কিমান সুন্দৰ হৈছে দেখোঁতে খাওঁ লাগিছেনে বাৰু ইয়াৰ জালুকীয়া এটা ভাৱ আহিব খুব খাই ভাল লাগে আপোনালোকে এনেধৰণে যদি বিচাৰে আপোনালোকে বনাই চাব পাৰে যিহেতু মই বছৰত একবাৰ বনাওঁ একবাৰ কেতিয়াবা 2বাৰ বনাওঁ মোৰ খাই বিয়াতে মোৰ ভাল লাগে আৰু মোৰ খুব প্ৰিয় হয় আৰু আজিলৈ আহিছোঁ বাই সকলো আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ' সৈতে